মাখি আৰু এটা হৈছে ভেনা মাখি। সমাজত মানে সেই দুই প্ৰকাৰৰ মানুহ আছে, এটা হৈছে মৌ মাখি আৰু এটা হৈছে ভেনা মাখি। মৌ মাখিৰ স্বভাৱটো চাব, মৌ মাখিয়ে দুৰ্গন্ধ বস্তু পেলাই দিয়ক, বেয়া গুণবোৰ চাই তেওঁ তাৰ পৰা ভালটো লৈ যায়। আৰু ভেনা মাখি আপুনি লাগিলে চেণ্ট লগাও, ডিউড্ৰেণ্ট ঘঁহক, ভেনা মাখিয়ে গৈ কিনে সেই ঘাটুৰাতে পৰে। গতিকে বৈষ্ণৱ পৰীক্ষিতে চালে যে কলিতটো বহুত ভাল গুণ আছে, ইয়াততো হৰি নাম ল'লে হৰি ওৰাম হৈ যাব পাৰি। ই চালে যে ইটো মোৰ কামৰ বস্তু, ইয়াক নমৰাই ভাল। সেইকাৰণে কলি আশ্ৰয় দিলে যে আমাৰ ভালৰ কাৰণে। সেইকাৰণে যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ হৈছে কলি যুগ। কলি যুগৰ নিচিনাটো যুগেই নাই বুলি কৈছে, ইমান স্পেচিয়েল যুগ, আৰু ইমান স্পেচিয়েল যুগত আমি জন্ম হৈছো। ভয় খাবলৈ কি দৰকাৰ আছে? হৰি ওৰাম, হয় নে বাৰু? হৰিৰ নাম ল'ব লাগে, ভকতৰ সং ল'ব লাগে। ভগৱন্তৰ ভক্তিটো ভগৱন্তৰ বিশেষ কৃপাৰ ফলত পায়। তিনিভাগ বস্তু ভগৱন্তৰ মহাপুণ্যৰ ফলত লাভ হয়। এক নম্বৰ হৈছে সাধুৰ সং, মহাপুণ্যৰ ফলত সাধুৰ সং হয়। 2 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, আৰু 3 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী। সাধুৰ সংটো মহাপুণ্যৰ ফলত পায়। মহন্তৰ সংগে হৰি কথা ৰখে মায়া কজিনিও খায়। মাধৱদেৱে কৈছে, শ্ৰী শ্ৰী মাধৱদেৱে, যে মহন্তৰ সংগতে হৰিৰ নাম লৈ মায়া কৰিব পৰা যায়। এইটো খাটাং দি থৈছে মানে শাস্ত্ৰত, যে মায়াক আপুনি যদি মায়াৰ পৰা তুমি নিস্তাৰ পাব হ'লে, মায়াটো কেনেকুৱা বস্তু অকণমান কাহিনীৰ যোগেদি কৈ দিছোঁ। আপোনালোক জানে যে জালুৱাই যেতিয়া মাছ মাৰিবলৈ যায়, এআঁঠু পানীত নামি, আপোনালোকৰ যেনে বুঢ়ী দিহিঙীয়া নয়, জালুৱা এজন জাল মাৰিব গৈছে, মাছমৰীয়া এজন এআঁঠু পানীত নামি লয়। মাছ ঠিক মাৰিবৰ টাইমতে যিবোৰ মাছে জালুৱাটোৰ ছাঁটো চাই পলাব বিচাৰে, সেই মাছবোৰ জালটোত ফচি যায়। হৰি আৰু যিবোৰ মাছ চতুৰ হয়, জালুৱাটোৰ ভৰিৰ তলে তলে হয়, সেই মাছবোৰ বাচি যায়। যিবোৰ মাছ নপলাই আহি ভৰিৰ মানে জালুৱাটোৰ মানে ভৰিৰ তলে তলে হৈ যায়, সেই মাছবোৰ বাচি যায়। তাৰমানে ভগৱন্তৰ এটা মায়াৰ জাল, মকৰাৰ নিচিনা মায়াৰ জালটোত যিবোৰ মানে মানুহে ভগৱন্ত কৃষ্ণৰ চৰণ আশ্ৰয় এৰি কিনে যদি অন্য প্ৰকাৰে অন্য দেৱ দেৱীক পূজা কৰি সকাম কৰ্মত প্ৰবৃত্তি হৈ আছে, সেইসকল মানে মায়াত ঢাক খাই যাব। যিসকল ভগৱন্তৰ ওচৰত, জালুৱাটোৰ ওচৰত, পৰমাত্মা পৰমেশ্বৰৰ ওচৰত শৰণাপন্ন হৈ গ'ল, সেইসকলো মানে যুক্ত হৈছে। গতিকে 1 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ, আৰু 2 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। এজন বৈষ্ণৱ পুত্ৰ পাবলৈ হ'লে মহাপুণ্য লাগিব। সেইকাৰণে ভক্ত প্ৰহ্লাদক নৃসিংহ মহাপ্ৰভুৱে কৈছে যে আজিৰ পৰা এনেকুৱা এটা সংবিধান বনোৱা নাছিলোঁ মই, সংবিধানৰ কথা কৈছে, যে আজিৰ পৰা এটা এনেকুৱা সংবিধান মই আগত বনোৱা নাছিলোঁ। হে ভক্ত প্ৰহ্লাদ, যে তোমাৰ কাৰণে, তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰৰ কাৰণে মই আজি নতুন এটা সংবিধান বনাবলগীয়া হ'ল। ভক্ত প্ৰহ্লাদে সুধিছে, প্ৰভু আপুনি মোৰ কাৰণে কোনটো সংবিধান বনালে? ভগৱান নৃসিংহ মহাপ্ৰভুৱে কৈছে, হে ভক্ত প্ৰহ্লাদ, তোমাৰ কাৰণে মই কি সংবিধান বনাইছো শুনা, যে বৈষ্ণৱ পুত্ৰ ভৈলি তই যাৰ, বৈষ্ণৱ পুত্ৰ ভৈলি তই যাৰ, বোলে 21 পুৰুষ তুমি বোলে বৈষ্ণৱ পুত্ৰ হৈ যোৱাৰ লগে লগে তোমাৰ বোলে আজিৰ পৰা 21 পুৰুষ বোলে উদ্ধাৰ হোৱাটো খাটাং। বোলে কি 21 পুৰুষ? বোলে ওপৰৰ 7 পুৰুষ, মাজৰ 7 পুৰুষ, আৰু যি জন্মই হোৱা নাই বোলে 7 পুৰুষ। আজিৰ পৰা নতুন সংবিধান। তাৰপিছত ভগৱানে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেতো তাতকৈ বেছি কৈ দিলে, বোলে 21 পুৰুষ 22 পুৰুষ তোমালোক এৰি দিয়া, বোলে যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহামুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰ কৰিলেক সিটোনৰ, বোলে কোটি কোটি পুৰুষ। আমাৰ গুৰুজনে আমাক ইমান ডাঙৰ লাইচেঞ্চ দি থৈছে, এইটো পুৰা বৰাবৰ আমি সুবিধা ল'ব লাগিব, হয় নে বাৰু? কিন্তু ভকতৰ আশ্ৰয় ল'ব লাগিব। ভকতক একমাত্ৰ ভকতকে ভগৱানৰ জ্ঞানেৰে চাব লাগে। সেইকাৰণে কীৰ্তন শাস্ত্ৰত গুৰুজনাই লিখিছে, ভকতৰ লগত মিত্ৰতা কৰিব কৈছে, ভকতে আত্মা সমান চাবলৈ কৈছে। ভকতৰ লগত সুখী হ'ব লাগিব, তেতিয়াহে আপুনি ভগৱন্তক লাভ কৰিব পাৰে।
ডাইৰেক্ট মানে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা এই মানে কয় গীতা ভাগৱত গ্ৰন্থ আপুনি কৃষ্ণক ডাইৰেক্ট লগ কৰিব নোৱাৰে বোলে প্ৰথম এপ্লিকেশ্যনখন আমি কাক দিব লাগিব ভকতক যেতিয়া আবেদন কৰিব তেতিয়াই ভগৱন্তক পাব পাৰি ভকতক সেইটো কাৰণে দেৱতো তীৰ্থ কৰি ভকতহে বৰ ভকতক ভজিলেহে নিশ্চয় কৰ্ম আপোনাৰ মোৰ কৰ্মজৰটো কৰ্মবন্ধনে আমাক আজিৰ পৰা বান্ধ খোৱা নাই কোটি কোটি জন্মত আমাৰ বন্ধনত গ্ৰন্থি বান্ধ খাই আছে গ্ৰন্থি মানে তো ভাগৱত গ্ৰন্থাই আমাৰ গাঁঠিবোৰ খুলি দিব ভকত লাগিব তো একান্ত ভকতক যদি আমি একান্ত ভকতৰ পৰা যদি আমি ভাগৱত শ্ৰৱণাৰ কীৰ্তন শুনো বা আমি ভকতৰ সংটো যদি সদায় লৈ থাকোঁ আৰু সাধু সংগে যদি আমি কৃষ্ণ কথা শুনো তেতিয়া আমাৰ যিটো হৃদয়ত যিটো গ্ৰন্থি গাঁঠি লাগি আছে সেইখিনি চব ভাগৱত গ্ৰন্থই আমাক খুলি দিব সেইকাৰণে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায় ভাৰ্যা মানে এই তিনিটা বস্তু মহাপুণ্যৰ ফলত পায় আয় বা সমস্ত তো মহাপুণ্যৰ ফলত সুভাৰ্যা পায় মানে কি যিগৰাকী আয়ে ধ্যান দিব কথাটো গুৰুত্বপূৰ্ণ যিগৰাকী আয়ে আপোনাক ভাগৱতৰ ফালে ঠেলি দিয়ে ভাগৱত ভক্তি ফালে ঠেলি দিয়ে সেইগৰাকী আয়ে মহাপুণ্যত লাভ কৰিছে আপুনি মহাপুণ্যৰ ফলত পোৱা যায় আৰু যিগৰাকী আয়ে যদি বোলে ভাদৰ মাহত ভাগৱতত আহিছে বাপজন এনেকুৱা এটা কথা কয় বোলে আজিও বোলে ভাগৱতে গেলি বাগানীয়া ক্লাছ বোলে আজিও বোলে ভাগৱতে গেলি বোলে কালিও ভাগৱতে গেলি তুই যদি সব দিন ভাগৱতে যাবি তো বাজারটা ঘরে কে এতিয়া গম পাব যে মহাপুণ্যৰ ফলত আইগৰাকী পোৱা নাই এই আইগৰাকী আপোনাক নৰক ফালে ঠেলি দিব হৰি আৰু ভকতক ভজিলে যে কেনেকুৱা কৰ্মজৰৰ পৰা আমি গুচিব পাৰোঁ যে ভকতক ভজিলে আমি কিহৰ কাৰণে কৰ্মজৰৰ পৰা বাচিব পাৰোঁ কৰ্মজৰে আমাক বান্ধিব নোৱাৰে ভকতক ভজিলে মানে তাৰ এটা উদাহৰণ আছে উদাহৰণটো এনেকুৱা আপোনাৰ সব গ্ৰাগ গজেন্দ্ৰৰ কাহিনীটো শুনিছে ভাগৱতত আছে ষষ্ঠ স্কন্ধতে আছে নেকি এই গ্ৰাগ গজেন্দ্ৰৰ কাহিনীটোতে এটা পাৰমাৰ্থিক তত্ত্ব লুকাই আছে ভকতসকলৰ পৰা আমি শুনিছিলোঁ গ্ৰাহ মানে হৈছে আপোনাৰ এনেতো পাৰমাৰ্থিক তত্ত্ব মতে গ্ৰাহ হৈছে মৃত্যু আৰু গজেন্দ্ৰ মানে হাতীটো হৈছে মনটো ইফাল ইফাল লৈ যায় মন আমাৰ খেলি মেলি যেন খেলি যায় তো এই হাতীটোক গজেন্দ্ৰ হৈছে পূৰ্বজন্মত মানে তেওঁ ইন্দ্ৰদৈম্য ৰজা আছিল তেওঁ এজন ঋষিক অপমান কৰিছিল ঋষিজন আহিছিল যদিও তেওঁ উঠিবলৈ বহিবলৈ দিয়া নাই একো তেওঁ মনে মনে নিজে বৰ ভকত বুলি বহি আছিল ভকত আহিলে মানে কিছুমান ভকত এনেকৈ থাকোঁ এই আহিছে আৰু এনেকুৱা টাইপৰ কিন্তু কৃষ্ণ বুলিয়ে সংবৰ্ধনা নকৰে ইন্দ্ৰদৈম্যক ৰজাক মানে অভিশাপ এটা দি দিলে নাৰদ ঋষি নে দেৱ ঋষি এনেকুৱা এজনে ঋষিয়ে দুজন ঋষিয়ে এজনে মানে অভিশাপ দিলে তোৰ স্বভাৱটো বোলে সন্তৰ নিচিনা নহয় তুমি যদিও ৰজা ভকত আছিলা তোমাৰ বোলে স্বভাৱটো হাতীৰ নিচিনা তুমি হাতী হৈ জন্ম হৈ থাকিব তোমাৰ বুলি কয় সেইদিনাখনৰ পৰা ই হাতী হৈ গ'ল আৰু এই যিটো আপোনাৰ গ্ৰাহ এইটো সুখু নামৰ গন্ধৰ্ব আছিল এই গন্ধৰ্বটোৰ কথা এটা আছিলে তেওঁ এদিন মানে ল'ৰাৰ লগত মানে একেলগে গন্ধৰ্বখিনিৰ লগতে এদিন পানীত গা ধুই আছিল মানে আকাশ মাৰ্গৰ পৰা আহি পৃথিৱীতে কোনোবা এটা জেগাত গা ধুই থাকোঁতে এনেতে সেই স্থানতে এজন ঋষি দেৱল ঋষিয়ে গা ধুই আছিল স্নান কৰি থাকোঁতে ল'ৰাখিনিৰ লগত কথা বতৰা পাতিছে যে এই ঋষিটোক মই এটা পৰীক্ষা কৰিম বোলে ইয়াক বোলে এটা কাম কৰোঁ ভয় খুৱাম মানে ঋষিক ভয় খুৱাম বুলি কি কৰিলে ডুবি গ'ল আৰু ডুব মাৰি কিনি ঋষিটো গা ধুই থাকোঁতে ভৰিটো টানি কিনি লৈ আনি সোমাই দিব বিচাৰে তেতিয়া ঋষিটোৱে ক'লে বহুত দূৰ টানি লৈ গ'ল এইটোতো মানে চাইছে চিন নাই একো তেজ নাই ওলোৱা ভাবিছে ইমান দূৰ টানি লৈ এইটোতো জন্তু হ'ব নোৱাৰে তেওঁ ধ্যান কৰি দেখিলে এইটোতো মানুহ আৰু গন্ধৰ্ব লোকৰ পৰা আহি ইয়াত বোলে এনেকুৱা উৎপাত কৰিছে ভগৱান ইও দেৱ দেখি মানে এটা দৃঢ় প্ৰতিজ্ঞা কৰি এটা অভিশাপ দি দিলে তোৰ এনেকুৱা দুষ্কৰ্ম কৰাৰ কাৰণে তুমিও গ্ৰাহ হৈ থাকে কাৰণ স্বভাৱটো তোমাৰ ঘৰিয়াল নিচিনা সেই দুইটাৰ কাৰণে মানে দুইজনে ফচি গ'ল ত্ৰিকুট হেৰি কৰ্মবন্ধন পৰি গ'ল পৰি যোৱাৰ পিছত এতিয়া উপায় নাই গজেন্দ্ৰ গৈ কিনে এদিন স্নান কৰিবলৈ গৈছিলে পুত্ৰ পৰিবাৰ চব আছে তেওঁ তাৰপিছতে সেই মানে য'ত গ্ৰাহ আছে সেই সৰোবৰটোতে তেওঁ নামি গ'ল মই বুলি কিনি ভাবি ইফালৰ পৰা ভাঙি আনে
মোৰ নিচিনা আৰু কোনো নাই বুলি একদম সব পুত্ৰ পত্নী সবক লৈ কিনি স্নানত নামি গ'ল। নামি যোৱাৰ লগে লগে ইফালে গা ধুইছে ইফালে খেলিছে। সেই সময়ত কি হ'ল, সেই গ্ৰাহটোৱে গজেন্দ্ৰৰ দিলে ভৰি। হাতীৰটো পানীত জোৰ কম, ইফালে টানি নিয়ে, হাতী এবাৰ ওলাব বিচাৰে, ওলাব নোৱাৰে কাৰণ গ্ৰাহৰ জোৰটো বেছি পানীত, যাৰ যিটো য'ত জেগা। তাৰপিছতে এনেকুৱা মানে তেনেকুৱা যুদ্ধ হৈছিলে, সহস্ৰ বছৰ তেওঁলোক লাগি আছে। লাগোতে 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 গ্ৰাহৰ আৰু গম পাই গ'ল, পুত্ৰ পৰিবাৰ চব পাৰত উঠি গ'ল। কাৰণ সি মৰিছে, আমিতো কেনেকুৱা মৰিম, আমাৰ দশাটো একেটাই। যেতিয়া আপুনি মানে মৰিবলৈ হয়, পুত্ৰ পৰিবাৰ এগৰাকী বাপজন চব হৰি ৰামকে ৰাম ৰাম কৈ দিব। এইটো চবৰে হ'ব, সংসাৰ আগৰটো আমালে আনিব লাগিব। কথাখিনি আমালে কৈ আছে। আৰু এগৰাকী ক'বচোন, আপোনাৰ কাৰণে মই যেতিয়া আমি বিয়া পাতি অহাৰ বা প্ৰেম ভাল কৰিবলৈ আহিছিলে, তেতিয়া এনেকুৱা এটা কথা কৈছিলে চাগে যে মই তোমাৰ অবিহনে জীয়াই নাথাকো, আৰু তুমিও মোৰ অবিহনে জীয়াই নাথাকা, মই তোমাৰ অবিহনে জীয়াই নাথাকো। এতিয়া যেতিয়া মৰিবলৈ হয়, মৰবাৰ টাইমে ক'লে দেখিতে পারে বোলে আইসুন বোলে মোৰ লগে তুই টুকুটা মরে করে আইসুন বোলে সেই কথাটো মনত পৰি গ'ল, বোলে আজি বোলে মোৰ মানে জীৱটো যাব, বোলে আইসুন তুই টুকে মরে করে দেখ মোৰ লগত। কি বলবে বাৰু? বোলে বেধুয়া, আমাদের ভাষায় গালি একটা, বোলে বেধুয়া তুই মরছি যদি মরবা বলে তুই মরছি যদি মর, মুই মরবা আছে। কাহা গেল কথাটা, সেই কথাটো সেই বচনটো এনেকুৱাই সংসাৰ। গ্ৰাহ যেতিয়া সোমাই গ'ল, চব পুত্ৰ পত্নী চব ওপৰলৈ উঠি গ'ল। উঠাৰ পিছতে গ্ৰাহে একদম পুৰা এইফালে জোৰ দি টানি লৈ গৈছে। তেওঁ পূৰ্বজন্মত কিন্তু সংস্কাৰ আছিলে, প্ৰাগ জন্মানি অনুশিক্ষিতা, প্ৰাগ জন্মানি অনুশিক্ষিতা। তেওঁ পূৰ্বজন্মত সংস্কাৰ আছিলে, সংস্কাৰৰ ফলত তেওঁ ঈশ্বৰক ভাবিবলৈ স্মৰণ কৰিলে। তেওঁ লগে লগে ধ্যানত আহি গ'ল যে প্ৰভু ভগৱন্তৰ বাহিৰে মোক একমাত্ৰ এই সংসাৰ, এই গ্ৰাসৰ পৰা কবলৰ পৰা এৰাবলৈ আৰু নোৱাৰে। তেওঁ লগে লগে একদম খুন্দে মেৰাই পদ্ম ধৰি ওপৰত গজেন্দ্ৰ শৰণ হৰি লগে লগে স্মৰণ কৰিলে। ভগৱন্ত কৃষ্ণ হৰি অৱতাৰ ধৰি একদম মানে আকাশ মাৰ্গৰ পৰা আহিছে, গৰুৰ স্কন্ধ বহি পীতাম্বৰটো একদম ফুললিত মানে বতাহত একদম লৰিছে। আহি 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 চিধা মানে গজেন্দ্ৰ 28টা শ্লোকত স্তুতি কৰিছে। গজেন্দ্ৰ কৃষ্ণ মানে কৃষ্ণ ৰাম কাকো মতা নাই, ভগৱানৰ নাম ধৰি কোনো এটা দেৱতাকে মতা নাই। 28টা শ্লোকত ভাগৱতত স্তুতি কৰিছে, 28টা শ্লোকত এটা শ্লোকত ভগৱানৰ নাম। গজেন্দ্ৰ স্তুতি এনেকুৱা কৰিছে, তেওঁ গজেন্দ্ৰ বহুত চতুৰ মানুহ আছিল। গজেন্দ্ৰ এইটো কৈছে বোলে স্মৃত ইদম এতৈশ্বচিদম, যোনে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, সেইজনে মোক ৰক্ষা কৰে। গজেন্দ্ৰ বহুত চতুৰ। তেওঁ কি বিশেষণ লৈ মাতিছে যে স্মৃত ইদম এতৈশ্বচিদম, যিজন সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, সেইজন মোক ৰক্ষা কৰক। স্মৃত ইদম, যিজন সকলোৰ হৃদয়ত বহি আছে, সেইজনে মোক ৰক্ষা কৰক। লাগিলে এইটো যে যোনে হওক। আকাশ মাৰ্গত দেৱ দেৱীখিনিয়ে চাই কিনি দেখিছে, এটা এটা মানে তেওঁলোকৰ নিজৰ এইফালে চাইছে যে এজনৰ ডবল ষ্টাৰ, ট্ৰিপল ষ্টাৰ আছে, যেনেকা আপোনাৰ শিৱৰ আছে দেখিছে। তো মইতো শিৱলোকৰে প্ৰতি, মইতো সৃষ্টি স্থিতি অন্তকাৰী দেৱতা নহয়, মই অকল সংহাৰহে কৰো, মইতো হেৰি মোৰতো এটা ষ্টাৰে আছে। ব্ৰহ্মাই চাইছে মইতো সৃষ্টিহে কৰো, মইতো তিনিটা একেলগে নকৰো নহয়। কোনোবা ট্ৰিপল ষ্টাৰ, ডাবল ষ্টাৰ এনেকুৱা পোৱা মানুহ আছে। শিৱই কৈছে মই শিৱলোকৰ প্ৰতি, ব্ৰহ্মাই কৈছে মই ব্ৰহ্মলোকৰ প্ৰতি। কোনো এজন সামৰ্থ্য নহয়। যিবোৰ বিশেষণ লৈ গজেন্দ্ৰ স্তুতি কৰিছে, সেই আটাইবোৰ গুণ কৃষ্ণৰ আছে, আটাইবোৰ বিশেষণ ভগৱন্তৰ গাত আছে। বুজিলে প্ৰভু? তেতিয়া ভগৱন্তই নাম নধৰিলেওতো আহিব লাগিব, তেওঁৰ ওচৰতে গাতে খাটি আছে। ভগৱান কৈছে যে এইটোতো লক্ষ্মীক কৈছে বোলে এইটোতো মোৰ হেৰিতে মাতিছে, কাৰণ মইহে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। কাৰণ কৃষ্ণ এক দেৱ, সকলোৱে এৰি গ্ৰাহৰ মুখটো হৰি ৰাম কৰি দিলে। তাৰপিছত গ্ৰাহ নিস্তাৰ হৈ গ'ল, গজেন্দ্ৰও মানে চতুৰ্ভুজ ৰূপ লৈ খাৰা হৈ
গ্ৰাহ কিন্তু স্বৰ্গ গ'ল, প্ৰথম স্বৰ্গ গ'ল, তাৰ পৰা মুক্তি হ'ল তাৰ। তো গজেন্দ্ৰ এটা প্ৰশ্ন কৰি দিলে ভগৱান যে হেৰি নহয় প্ৰভু, বোলে তুমি কাৰ মতাৰ কাৰণে আহিছিলা? ভগৱান কৈছে যে সেই গজেন্দ্ৰ তুমিয়েতো স্তুতি কৰি আছিলা, কুণ্ডে মেৰাই পদ্ম ধৰি ওপৰত তুলি, গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি। সেই গজেন্দ্ৰ মই তোমাৰ স্তুতিৰ কাৰণেতো আহিছিলোঁ। তেনেহ'লে প্ৰভু এটা কথা কওঁ, বোলে কি কথা? বোলে প্ৰথম মুক্তিটোতো তুমি যে গ্ৰাহক দিলা, মই মতাৰ কাৰণে আহিছিলা, আৰু মুক্তিটো যে প্ৰথম তুমি গ্ৰাহক দি দিলা। ভগৱান কৈছে যে সেই গজেন্দ্ৰ, যে সেইটোৱেতো ডাঙৰ কথা, যিজন নেকি মোৰ ভকতৰ ভৰিটো ধৰে সেইজনৰ মুক্তিটো আগতে হয়। ভকতৰ যিজন ভৰি ধৰে তাৰ মুক্তিটো আগত হয়। আৰু গজেন্দ্ৰ গ্ৰাহে কাৰ ভৰিটো ধৰি ৰাখিছিল? গজেন্দ্ৰই শৰণ লৈছিলে, গ্ৰাহেতো শৰণ লোৱা নাই, লৈছিলে জানো? মুক্তি কাৰ প্ৰথম হ'ব? সেইকাৰণে গ্ৰাহ স্বৰ্গ পালে, স্বৰ্গৰ পৰা তেওঁ মুক্তি হৈ গ'ল। সেইকাৰণে এই পাৰমাৰ্থিক তত্ত্ববোৰ লুকাই থাকে। সেইকাৰণে ভকতক ভজিলে গুচে কৰ্ম। আমি যদি ভকতকে ভগৱন্ত জ্ঞান নকৰোঁ তেতিয়ালৈকে আমাৰ কল্যাণ নহয়। ভগৱান কৃষ্ণই কৈছে, অভকতক পায়া যিটো নকৰে হৰিখ, সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। যদি ভকতক পায়া যিটো নকৰে ভকতি, সাক্ষাতে কৃষ্ণক পায় কৰিবে কি ক। ভকতক পায়া যিটো নকৰে হৰিখ, হৰিখ মানে আনন্দ। যদি ভকতক পায়ে আপোনাৰ আনন্দ নাই, তেনেহ'লে সাক্ষাৎ বোলে কৃষ্ণক পাই কিনে আপুনি কি কৰিব? দেখাজনকে যদি আপুনি ভকতি কৰিব পৰা নাই, নেদেখাজনক কি কৰিব? সেইকাৰণে গুৰুজনে টানি আনি এষাৰ কথা লিখি থলে কীৰ্তনত, যে সমস্ত ভূততে মই আছো মই হৰি সবাতো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কিন্তু তুমি সমস্ত ভূতত ঈশ্বৰক দেখিব হয়তো নোৱাৰিবও পাৰা। কি কৰিব লাগিব? বোলে বিশেষত মনুষ্য গণত যিটো নৰ বিষ্ণু বুদ্ধি কৰি সৰ্বদায়ে মানিব। প্ৰথম বোলে মানুহৰ পৰা আৰম্ভ কৰি দিয়া ভাল। প্ৰথম আৰম্ভণিটো মানুহৰ পৰা আৰম্ভ কৰিব কৈছে। সেইকাৰণে আমি মানুহে আমি মানুহৰ পৰা আৰম্ভ কৰিব লাগিব। কাৰণ চাৰিমুখী জীৱনটো আমি হৰিময় দেখিব নোৱাৰো। অভ্যাস কৰাৰ ফলতো আমাৰ অলপ দিগদাৰী হৈ যায়। এটা কাম কৰা হওক যে প্ৰথমে মানুহৰ পৰা আৰম্ভ কৰি দিয়া অভ্যাসটো, হয় নে বাৰু? গতিকে এতিয়া আমি আহি গলো, নিমি ৰজা এই 9টা প্ৰশ্নৰ উত্তৰটো দিছে। প্ৰথমে আহি নিগজাতি চমক শুনিও নিমি কথা। চমক নামৰ সিদ্ধজনে নিমি ৰজাক কৈছে যে হৰি বিমুখৰ কহোঁ যেনেহ অৱস্থা, যে হৰিৰ লগত সন্মুখ আৰু বিমুখ দুটা বস্তু। আমি এতিয়া হৰিৰ লগত সন্মুখ হৈ আছো, আৰু যিসকল মনুষ্য হৰিৰ লগত বিমুখ হয় তেওঁলোকৰ কি হয় গতিটো, এই কথাটো কম শুনা বুলি চমক নামৰ সিদ্ধ কি বুলি কৈছে? যে কৃষ্ণক নভজি মজি মৰে দুষ্ট চিত্ত, হাংসে মহা যাতনা আপুনি বিপৰীত। যে কৃষ্ণক নভজি মজি মৰে দুষ্ট চিত্ত, হাংসে মহা যাতনা আপুনি বিপৰীত। যে কৃষ্ণক যদি আমি নভজো আৰু আমি এই যাতনাৰ যিটো মানে তিনিটা সন্তাপিত হৈ আছো, আমি জীৱবোৰ সকলোৱে যাতনামুখী হয়। এই যাতনাটো আমি ভুঞ্জিব লাগিব যদি আমি কৃষ্ণক নভজো। সেইকাৰণে দেৱসতী আয়ক কপিল মহাপ্ৰভুৱে কৈছে যে হে মাও, তুমি সদায় জীয়া মানুহৰ লগত থাকিবলৈ, জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। সদায় তুমি জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। কপিল আইগৰাকী কৈছে মইতো জীয়া মানুহৰ নিচিনাই আছো। বোলে নহয় আই, বোলে জীয়া মানুহতকে বোলে মৰা মানুহৰ সংখ্যাটো বেছি আছে। কপিল মহাপ্ৰভুৱে কৈছে। তেতিয়া আইগৰাকীয়ে সুধিছে বোলে জীয়া মানুহ মৰা মানুহ কোন সকল কোৱা? তেতিয়া মানে সেই কথাটোকে ভগৱন্তই কৈছে কপিল মহাপ্ৰভুৱে, অ সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো জন, জীৱন্তন্তে মৰাইটো জানিবা মাও। সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো জন, বোলে জীৱন্তন্তে মৰাইটো জানিবা। জীয়াই থাকোঁতেও তেওঁলোক মৰা বুলি কৈছে। সেইকাৰণে জীয়া মানুহৰ নিচিনা থাকিবলৈ কৈছে। আৰু বিষয়ী মানুহসকল অধোগতি যোৱাটো খাটাং। সেইকাৰণে কৈছে শাস্ত্ৰই, কৃষ্ণক বিমুখ মানে জানিবা আখয়, বাঢ়ে লোভ জগতক দেখে ধনময়। সেই মানুহখিনিৰ লোভ বাঢ়ি যায়, ধন টকা পইচা আহিব। আৰু এই অকল ঘৰ বাৰী মাটি বাৰী দোকান বজাৰৰ চিন্তা কৰোঁতে তেওঁলোকৰ সময়বোৰ মানে পাৰ হৈ গুচি যায়। সময়বোৰ মানে পাৰ হৈ গুচি যায়। তেওঁ ক'বই নোৱাৰে যে মোৰ সময় কিমান পাৰ হৈ গ'ল। লাহে লাহে তেওঁলোক মানে নৰক ফালে গুচি যায়। মানে মৃত্যুটো এনেও চবৰে হ'বই।
কিন্তু আমাৰ যিসকল ভক্ত হয় কৃষ্ণৰ ভকত হয় তেওঁলোকে মানে জীৱনতেই মুক্ত হৈ থাকে মৰাৰ পিছত বাদ দিয়ক মুক্তৰ কথা বাদ দিয়ক জীৱনতেই মুক্ত হ'বলৈ উপায় দিছে ভগৱানে ভাগৱত শাস্ত্ৰই আমাক জীৱনতেই মুক্ত হ'বলৈ উপায় দিছে জীয়াই থাকোঁতে আপোনাক মুক্ত হৈ আছে যাৰ নেকি প্ৰেম ভক্তি হৈ যায় সেইসকল মানে জীয়াই থাকোঁতে মুক্ত হৈ থাকে এতিয়া উদ্ধৱৰ এটা প্ৰশ্ন কৰিলে ভগৱানক যে হে নাৰায়ণ যে আমিতো বিষয়ী মানুহ অকল দোকান বজাৰ টকা পইচাৰ ওপৰতে আমি চলা মানুহ তোমাৰ ভক্তিটো মই কেনেকুৱা কৰিম নাৰায়ণ এটা সমিধান দিওঁ বুলি সুধিছিলে একাদশ খণ্ডত কৈছে যে আমিতো গৃহ পৰিবাৰৰ লগতে ব্যস্ত হৈ থকা মানুহ গতিকে সেই নাৰায়ণ বোলে এটা উপায় দিয়ক যে আমি কেনেকুৱানো ভৱ সংসাৰ পাৰ কৰিম কেনেকুৱা ভকতি কৰিম তেতিয়া ভগৱন্ত উপায়টো একাদশ খণ্ডত দিছে কি বুলি ক'লে যে সাধু সংগ কৰিবা আৰু সাধু সংগত তোমালোক মোৰ মানে ভক্তি কৰি সদায় সাধু সংগতেহে তোমাৰ ভক্তি হ'ব বোলে ঘৰে বোলে টাইলছ লগা নামঘৰ এটা বনাই ল'লোঁ 16 পোৱাৰ তালিযোৰ কিনি ল'লোঁ তাৰপিছত আৰু ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামতে ৰমু অবিৰাম ৰাম কৈ থাকিলেও হৰি ভক্তি নহয় ভক্তি কৰিবলৈ হ'লে সদায় সাধুৰ সময়তে হ'ব ভকতৰ সময়তেহে ভক্তি বোলে টকা পইচা ঢেৰ আছে ঘৰতে বোলে সুন্দৰ মানে তাল কিনি ল'লে আৰু বোলে বোলে আৰু ইহঁতৰ লগত আৰু কি আৰু মই লগ হ'ম মোৰ নিজৰ কেপাচিটি আছে মই প্ৰথম কৰিব পাৰোঁ বুলি ভাবি আৰু ভাগৱত পাঠ কৰিব পাৰোঁ বুলি ভাবি আৰু হা তেওঁ নিজে আৰু যদি লাগি থাকে তেতিয়াহ'লে কেতিয়াও ভকতি নহয় সাধু সংগ কৰিবই লাগে ভকতৰ সময়ত আহিবই লাগে ভকতি ভকতৰ সময়তে সেইকাৰণে সাধু সংগ আকৌ সাধু সংগ কৰিবলৈ হ'লে আপুনি আৰু বোলে বহুত ডিগ্ৰীৰ প্ৰয়োজন নাই এই কথাটো উদ্ধৱক ভগৱান কৃষ্ণই কৈছে অ মাধৱে বুলন্ত সখা শুনা পৰিছেদ পঢ়ে যে বেহবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যে সন্তৰ সংগতি সন্তৰ সংগটো লাগিবই সেইকাৰণে সন্তৰ সংগতে এইটো কৰ্ণত কহন্ত কথা কৃষ্ণ গুইপ কৰি নাহি খেও পাই সখী সুসংগ হৰি যে সাধুৰ সংগতেহে ভক্তি হয় সেইকাৰণে তেতিয়া উদ্ধৱৰ বিশ্বাস হোৱা নাছিলে যে সাধুৰ সময়ত কোনে কোনে ভকতি কৰি তোমাক লগ পাইছিলে তোমাৰ বৈকুণ্ঠ ধাম আহিবলৈ পাৰে বিশ্বাস হোৱা নাই উদ্ধৱৰ তেতিয়া ভগৱান কৃষ্ণই কি কৰিলে এখন লিষ্ট বনাই দি দিলে উদ্ধৱক এখন তালিকা দি দিলে যে সাধু সংগত কোনে কোনে ভকতি কৰি মোৰ ধামলৈ আহিলে বৈকুণ্ঠ হৈছে প্ৰমাণ দি দিছোঁ সিদ্ধান্ত দি দিছোঁ দৃষ্টান্ত দি দিছোঁ লিষ্ট এখন তালিকা এখন প্ৰস্তুত কৰি আগবঢ়াই দিলে উদ্ধৱক কি বুলি কৈছে সাধু সংগে অনেক পাইলে ক মোৰ গতি দেও লেখা সখী তাৰ শুনিও সম্প্ৰতি যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী পাল পাল স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি অধম চাণ্ডাল তাতো কৰি অনেক অধিক পাপমতি ভকতৰ সংগত পাইলে ক মোৰ গতি জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান বিভীষণ বৃষ প্ৰবায়াৰ বলিবান তাৰপিছত কৈছে মালাকাৰ পুঁজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপী অনাচাৰ নাহি ব্ৰত হস নপঢ়িলা বেদ নজানয় শাস্ত্ৰ একো নাহি তত্ত্বভেদ একোৱে নাজানে বোলে হনুমানটো এটা বান্দৰে আছিলে সিনো কোনটো কলেজত সিনো ক'ত ডিগ্ৰী লৈছিলে গোপীসকল অনাক্ষৰিক আছিলে এটা আখৰে চিনি নাই পোৱা জটায়ুতো এটা পক্ষী আছিলে প্ৰভু বোলে তেওঁলোকতো ভগৱন্তক ভজি কিনি গতি পাই গ'ল সেইকাৰণে বোলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত আকৌ লিখিছে নলাগে ভক্তিত্ব জগত ঋষি হৈবে নলাগে বিস্তাৰ শাস্ত্ৰ জানিবে তপ জপ যজ্ঞ দান বিলম্বন কেৱলে ভক্তিত তুষ্ট কিন্তু শাস্ত্ৰ অকণমান জানিব লাগিব বোলে একেবাৰে নাজানা হ'লেও নহ'ব হে শাস্ত্ৰ নজানে ইটো ভকত নহয় ঈশ্বৰ সংশয় খণ্ডিবা কৰ্ণ পাৰ বুজিলে নে একেবাৰে নাজানে বোলে আপোনাক যদি সুধিছে বোলে কৃষ্ণ মানে এই আপোনাৰ গুৰু কোন বোলে গুৰুৰ কথাই যদি নাজানে বোলে গুৰু কোন বুলি যদি গুৰুৰ কথাটো যদি ভালকৈ আপুনি উত্তৰ দিব পৰা নাই তেনেহ'লেতো আপুনি নহ'ব সেইটো প্ৰমাণ দি দিছে
ভগৱানে যে সাধু সংগত বৃক্ষ পশু পক্ষী পালে পাল বিভীষণ ৰাক্ষস আছে জাম্বৱন্ত ভালুক আছিল এতিয়া জাম্বৱন্তৰ এটা সৰু কাহিনী এটা কৈ দিছোঁ জাম্বৱন্ত 28 দিন যুদ্ধ কৰিছে 28 দিন যুদ্ধ কৰিছে আমি লেচেৰী পুতলৰ নিচিনাহে ভাগৱত ভাগ আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ কাৰণ ভাল লাগিছে ভাল লাগিছে এটা আছে ইয়াৰ ভিতৰলৈ বেছিকৈ নহ'ম আপোনালোক পাঠ কৰি থাকে জানিয়ে থাকে জাম্বৱন্ত কি হ'ল 28 দিন যুদ্ধ কৰিলে ভগৱানৰ লগত 28 দিন যুদ্ধ কৰাৰ পিছত মানে ৰাম অৱতাৰত ভগৱান কৃষ্ণই যেতিয়া ৰাম অৱতাৰ হৈছিলে আৰু কৃষ্ণ অৱতাৰ মানে ৰাম অৱতাৰ আগত হৈছে কৃষ্ণ অৱতাৰ পিছত হৈছে তো ৰাম অৱতাৰত মানে ৰাম অৱতাৰত যেতিয়া ৰাম 10,000 বছৰ মানে